প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ ককটেল ষ্টুডিঅ'লৈ। আজি আকৌ মই লৈ আহিছোঁ আলু পৰাঠা, বাট দিছ টাইম ইটছ মছালা আলু পৰাঠা। চ' মছলা আলু পৰাঠা আমি কেনেকৈ বনাওঁ আৰু তাত কি কি লাগিব আহকচোন এবাৰ চাই লওঁ। তাৰ বাবে মই লৈ লৈছোঁ বইল আলু অলপ কৰি লৈছোঁ, পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, জিৰা গুড়ি 1 স্পুন, ধনিয়া গুড়ি 1 স্পুন, হাফ স্পুন ৰেড চিলি পাউডাৰ, অলপ ধনিয়া কাটি লৈছোঁ আৰু গোটা জিৰা কেইটামান। এতিয়া কেৰাহীত তেল গৰৈ ল'ম। আমি আলু পৰঠাৰ যিটো ষ্টাফিং অলপ স্পাইচি কৰিম আৰু তাৰ কাৰণে আমি ৰেডি কৰি লওঁ। তেল গৰম হওঁতে প্ৰথমতে জিৰাৰ ফুৰণ দি লৈছোঁ। তাৰপিছত আমি পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। মিহিকৈ কাটি থোৱা পিঁয়াজখিনি ঠিক 2 মিনিটমান ফ্ৰাই কৰিম। লাহেকৈ পিঁয়াজে তেলটো যেতিয়া এৰিব, খুব বেছি ফ্ৰাই কৰিব নালাগে, যিহেতু আমি পৰাঠাখন যেতিয়া সেকিম তেতিয়াও আকৌ কুক হ'বই, গতিকে আমি অলপ কম ফ্ৰাই কৰিলেও এতিয়া হ'ব। ঠিক 2 মিনিটমান ফ্ৰাই কৰি লোৱাৰ পিছত আমি এনেকৈ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি আমাৰ প্ৰায় এতিয়া 2 মিনিট হৈ গ'ল। এতিয়া মই আলুখিনি অলপ স্মেছ কৰি দিম, তাৰমানে আলুখিনি অলপ ভাঙি দিম। বইল আলুখিনি প্ৰথমতে স্মেছ আলুখিনি মিক্স কৰিম আৰু মিক্স কৰি মই খুব আকৌ এবাৰ ভালকৈ মিহলি কৰি ল'ম পিঁয়াজৰ লগত, যাতে আলুখিনি কেৰাহীত লাগি নধৰে। ধুনীয়াকৈ এনেকৈ মিহলি কৰি লোৱাৰ পিছত যিখিনি স্পাইচেছ মই থৈছিলোঁ সেই স্পাইচেছখিনি মই ইয়াতে দি দিম। খুব ধুনীয়াকৈ মই লৰাই লৈছোঁ। কেৰাহীত ঠিক লগা নাই। এতিয়া মই প্ৰথমতে নিমখ আন্দাজা অনুসৰি ষ্টাফিঙৰ যিটো মছলা আলু সেইটো ৰেডি কৰি লৈছোঁ। নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি 1 স্পুন ইচ, হাফ স্পুন ৰেড চিলি পাউডাৰ দি পেলি আকৌ আলুখিনি ভালকৈ এবাৰ মিহলি কৰি ল'ম। মছলাৰ ফ্লেভাৰটো আহিলে আলু পৰঠা খাবলৈ ভাল লাগে। মই ইয়াৰ আগতেই আৰু এবাৰ আলু পৰঠা দিছিলোঁ, আপোনালোকে মোৰ ছাবস্ক্ৰিপশ্যন বক্সত লিংকটো চাব পাৰে। মই খুব চিম্পুল কেনেকৈ বনাব পাৰে সেইটো এবাৰ মই দিছিলোঁ, আৰু আজি মই মছলা আলু পৰঠা দিছোঁ। এতিয়া চাওক, মছলাখিনি খুব ধুনীয়াকৈ মিহলি হৈ গৈছে। এতিয়া কাটি থোৱা যিখিনি ধনিয়া আছে, কেঁচা ধনিয়া, সেইখিনি দি দিছোঁ আৰু ভালকৈ মিহলি আৰু 2 মিনিটমান সময় আমি ফ্ৰাই কৰি ল'ম। ধুনীয়াকৈ এতিয়া আমাৰ ষ্টাফিঙৰ মছলা আলুখিনি ৰেডি হৈ গৈছে। এতিয়া পৰাঠাৰ বাবে আটাখিনি মাৰি লওঁ। আজি মই আটাৰ আলু পৰঠা বনাইছোঁ। চ' মই ডাঙৰ ডাঙৰ 2 কাপ আটা লৈছোঁ। অকণমান নিমখ দিছোঁ, নহ'লে বেচটো বৰ সেৰেকা লাগে, সেইকাৰণে অকণমান নিমখ দিছোঁ। অলপ ৰিফাইন তেল লৈছোঁ আৰু কুহুমীয়া গৰম পানীৰে মই আটাটো ভালকৈ মাৰি ল'ম। অলপকৈ পানী দি মই আটাখিনি মাৰি ল'ম। আজি যদি আপোনালোক মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকন ক্লিক কৰিব, আৰু মোৰ পুৰণা বন্ধুসকলেতো লাইক আৰু শ্বেয়াৰ কৰিবই। চ' এনেধৰণে অলপ পানী দি আমি আটাখিনিত খুব সুন্দৰভাৱে মাৰি ল'ম। আজি মই পৰঠা 2টা নিয়মত বনাবলৈ শিকাম, মানে ষ্টাফিংখিনি ভৰাই কি ধৰণে আমি পৰঠা বনাম, তো মই তাৰ 2টা নিয়ম শিকাম আপোনালোকক। মোৰ আটাখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া মই আটাৰ সমান ছাইজৰ, অকণমান ডাঙৰ ছাইজৰ, যিটো প্ৰথম নিয়মৰ অলপ ডাঙৰ ছাইজৰ বলছ বনাই গোলকৈ লৈ লৈছোঁ, আৰু ছেকেণ্ড নিয়মটোৰ কাৰণে সৰু ছাইজৰ, সমান ছাইজৰ 2টা লৈছোঁ। 2টা নিয়মৰ আপোনাৰ যোনটোৱে সুবিধা হয় আপোনালোকে বনাব পাৰে। সৰু ছাইজৰ ল'ব পাৰে, নাইবা ডাঙৰৰ এটা ল'ব পাৰে। এতিয়া সৰুকেইটাও মই থৈছোঁ। চ' 2টা নিয়ম মই দেখুৱাই দিম। ডাঙৰটোত প্ৰায় ডাবল আছে আৰু সৰুকেইটাত সৰু। প্ৰথমে মই ফাৰ্ষ্ট নিয়মটো আপোনালোকক দেখাব লৈছোঁ। এনেদৰে আপোনালোকে ডাঙৰ বলটো ঘূৰাই মাজত এনেকৈ কচুৰিৰ নিচিনাকৈ এটা গাঁত কৰি ল'ব, আৰু তাৰপিছত আলুৰ মছলা ষ্টাফিংছখিনি ভৰাই দিব। যিমান পাৰে ভৰাই দিব।
ঠিক এনেধৰণে ঘূৰাই লৈ আহিব লাহেকৈ, এনেকৈ লাহেকৈ মঠি দিব। এইটো হৈছে আমাৰ ফাৰ্ষ্ট পদ্ধতিটো। এতিয়া মই বেলনাখনত অকণমান তেল লৈ লৈছোঁ, যিহেতু শুকান হৈ আছিলে, তেতিয়া আমাৰ আটাৰ লাডুটো লাগি নধৰে। তথাপিও মই অকণমান শুকান আটাৰ ওপৰত ছটিয়াই ল'ম আৰু মই লাহে লাহে খুব জোৰ নিদিয়াকৈ মই বেলি যাম। মই বেছি জোৰ নিদিওঁ, লাহে 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 মই বেলি গৈ আছোঁ। তেতিয়া আপোনাৰ আলুখিনি কেতিয়াও ওলাই নাহে, প্ৰপৰ্শ্যনেটলি ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ যায় গোটেই পৰঠাখনত। খুব পাতলাকৈ আপোনালোকে বেলি যাব। এই ধৰণে বেলি ল'ব। টাৱা মই গৰম কৰিয়ে থৈছোঁ। এতিয়া লাহেকৈ মই পৰঠাখন সেকিম। যেতিয়ালৈকে পৰঠাখন মই গৰম হৈছে, মই ইটো পদ্ধতি মই আপোনালোকক শিকাই দিবলৈ লৈছোঁ, যিটো মই সৰু সৰু বলছ বনাইছোঁ। আপোনালোকে সৰু সৰু 2টা বলছ ফুল্লি বেলি ল'ব, যিমানটো পাৰে বেলি ল'ব। খালি চাব যাতে 2টা যিটো গোল হয় 2টা যাতে সমান হয়, এখন সৰু বা এখন ডাঙৰ যাতে নহয়। সমান আকাৰৰ আপোনালোকে 2খন ৰুটি বেলি ল'ব। এতিয়া চাওক, এনেধৰণে মই ইভেনলি ডিষ্ট্ৰিবিউট কৰি দিছোঁ মছলা আলুখিনি। ডিষ্ট্ৰিবিউট কৰি যিখন ছেকেণ্ডখন আছে, মই ইয়াৰ ওপৰত খুব ধুনীয়াকৈ সমানকৈ মিলাই লৈছোঁ। আৰু মই কিনাৰটো এনেধৰণে অলপ লগাই দিছোঁ। আৰু এতিয়া লাহে লাহে খুব কমটি জোৰ দি মই চাওক বেলি গৈছোঁ। এইটো হৈছে আমাৰ দ্বিতীয় নিয়মত আপোনালোকে পৰঠাখন তৈয়াৰী কৰি ল'ব পাৰে। খুব ধুনীয়া হৈছে। এতিয়াও আলুখিনি ঠিক ওলাই অহা নাই। এতিয়া আমাৰ যিখন পৰঠা আপোনাৰ আছিলে, মই আগতেও আপোনালোকক কৈছোঁ, মই ৰুটি বনাবলৈ হ'লে প্ৰথমতে ওপৰৰ যিটো কোমল ছাইড মই অকণমান ঘিউ বা তেল সানি লওঁ, তেতিয়া পৰঠাখন কেতিয়াও জ্বলাৰ চান্স নাথাকে। মোৰ আগৰ ভিডিঅ'টো মই আপোনালোকক কৈছোঁ, ডেছক্ৰিপশ্যন বক্সত মোৰ লিংকটো দিয়া আছে, আপুনি চাব পাৰে। যদি আপুনি অকণমান ঘিউ সানি লয়, তেতিয়া পৰঠাখন খুব কোমল হয় আৰু কেতিয়াও জ্বলাৰ চান্স নাথাকে। দেখিছেনে কি সুন্দৰ কালাৰ হৈছে পৰঠাখনৰ? লাহে লাহে পৰঠাখন সিজিছে আৰু খুব ধুনীয়া ৰং এটা হৈ আহিছে। আমাৰ পৰঠা প্ৰায় ৰেডি হোৱাৰ অৱস্থাতে আছে। এই ধৰণে আৰু অকণমান সময় সেকাৰ লগে লগে আমাৰ পৰঠাখন প্ৰায় ৰেডি হৈ যাব। ল'ৰা ছোৱালী খাবলৈ খুব ভাল পায়, খাবলৈ খুব সোৱাদো হয়। হোটেলৰ আলু পৰঠা ঘৰতে খুব সুন্দৰকৈ বনাব পৰা যায়। চ' আমাৰ আলু পৰঠা অলমষ্ট ৰেডি। কি ধুনীয়াকৈ আলুখিনিও দেখিব পোৱা গৈছে। চ' আলু পৰঠা আমাৰ অলমষ্ট ৰেডি হৈ গৈছে। আপোনালোকে চচ বা দৈ যিকোনো চব্জিৰ লগতো আপোনালোকে পৰিৱেশন কৰিব পাৰে। চ' আমাৰ আলু পৰঠা ৰেডি। তেনেধৰণে আপুনি বাকী পৰঠাখিনিও বনাই ল'ব। চ' মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। মই এনেকৈ কাটি পেলি অকণমান ডেক'ৰেট কৰি দিছোঁ। সৰু ল'ৰা ছোৱালীয়ে চচ খাই ভাল পায়, আপোনালোকে এনেধৰণে ডেক'ৰেট কৰিব। মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। আহি থকা দিনবিলাকত আৰু ভিডিঅ' আহি আছে, আপোনালোকে চাব আৰু কমেণ্ট বক্সত কমেণ্ট দিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।